বহুদিনৰ বিৰতিৰ মূৰত এডু লাইফ কেয়াৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। দৰঙৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান পশ্চিম দৰং জাতীয় বিদ্যালয়ত ভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন। লগা ভিডিঅ' আমাৰ পশ্চিম দৰং জাতীয় বিদ্যালয় ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া এই বিদ্যালয়খনৰ শিক্ষক দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ কিয়দংশ এই ভিডিঅ'টোত আপোনালোকে উপভোগ কৰিছে। এয়া আধাৰশিলা স্থাপনৰ মুহূৰ্ত। আধাৰশিলা স্থাপন কেইবাটাও দিশৰ আধাৰশিলা স্থাপন কৰা হৈছিলে আমাৰ পশ্চিম দৰং জাতীয় বিদ্যালয়ত, আৰু উক্ত আধাৰশিলা স্থাপনৰ লগে লগে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক আমন্ত্ৰণ জনাই তেখেতসকলৰ পদধূলি শিৰত লৈ বিদ্যালয় কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰিয়ালে আমি আশীৰ্বাদ লৈছোঁ যাতে অনাগত দিনত শৈক্ষিক উন্নয়নত আমি ভাল ধৰণে আগবাঢ়ি যাব পাৰোঁ। ইয়াত মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ লগত কেনেদৰে ফটো উঠিছে, তেখেতসকলৰ উৎসাহ উদ্দীপনা আমি দেখি সঁচাকৈ আপ্লুত হৈছোঁ। আমি এই ভিডিঅ'টো ফটোসমূহ আৰু ভিডিঅ' ক্লিপ কিছুমান আপোনালোকৰ সকলোৰে জ্ঞাতাৰ্থে জনাইছোঁ। পশ্চিম দৰং জাতীয় বিদ্যালয় দৰঙৰ একক আৰু অনন্য শিক্ষানুষ্ঠান, য'ত আমি নিজে এটা দশকৰো অধিক কাল শিক্ষকতাৰ কাম কৰি আছোঁ আপোনালোকৰ মৰম, আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ। উক্ত কাৰ্যসূচীৰ অন্তৰংগ মুহূৰ্তত প্ৰায় ৩ কোটি অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুৱে অংশগ্ৰহণ কৰিছিল। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মানীয় নেতৃবৰ্গই অংশগ্ৰহণ কৰিছিল। আমি পাম মাননীয় খটৰা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভু গংগাৰাম বৈশ্যৰ বক্তব্য আমি উক্ত দিনা পাইছিলোঁ। খটৰা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভু গংগাৰাম বৈশ্যদেৱক আমাৰ প্ৰচেষ্টাটোৰ সম্পৰ্কত খুব চমুকে এটা বাক্য ক'বৰ কাৰণে আহ্বান জনাইছোঁ। আচলতে আজি আমি এই কথাটোৱে ক'ম যে ভাৰতৰ এগৰাকী মনীষী হীৰকদেৱ পণ্ডিত, এজন সফল ৰাজনৈতিক শিক্ষাগুৰু, গতিকে তেখেতৰ পবিত্ৰ জন্মদিনত আমি এই অনুষ্ঠানৰ লগত, শিক্ষাৰ অনুষ্ঠানৰ লগত বা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত হ'ব পাৰি নিজকে ধন্য মানিছোঁ। যিহেতু তেখেতেই গোটেই শিক্ষা ব্যৱস্থা, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলকেই তেখেতৰ অতি প্ৰিয় আছিল, গতিকে নিজকে ধন্য মানিছোঁ। হয়, আমি মাননীয় সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰভুলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতক আদৰি লৈ যাব আমাৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ। আশা কৰিছোঁ তেখেতে আমাৰ শৃংখলাবদ্ধভাৱে আমাৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে অভ্যাগতসকলক আদৰিছিল, ই আমাৰ অতিকে গুৰুত্বপূৰ্ণ বিষয়। এইখিনিতে উল্লেখ কৰিম যে পশ্চিম দৰং জাতীয় বিদ্যালয় সঁচাকৈ একক আৰু অনন্য শিক্ষানুষ্ঠান। পৰিচালনা সমিতিৰ দক্ষ নেতৃত্ব আৰু অধ্যক্ষ মহোদয় যি পৰিকল্পনা, সেই পৰিকল্পনাৰে অনুষ্ঠানখন দিনক দিনে আগবাঢ়ি গৈছে। ই অতিকে গুৰুত্বপূৰ্ণ কথা। আমি সভাৰ অন্তৰংগ মুহূৰ্তৰ কেইটামান দৃশ্য আপোনালোকক দেখুৱাইছোঁ, আৰু উক্ত অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আমি নিজে শ্ৰী জীৱন বৰুৱাই ৰচনা কৰা এটি গীত, গুৰু প্ৰশস্তিমূলক সমাবেত সংগীত বিদ্যালয়ৰ শিল্পীসকলে পৰিৱেশন কৰিছিল।
হয় নমস্কাৰ আমি জয়তে আজিৰ এই পবিত্ৰ শিক্ষক দিৱসৰ দিনা শিক্ষাৰ লগত জড়িত আৰু শিক্ষাৰ দিশত জড়িত সকলো পক্ষলৈকে আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি পশ্চিম দৰং জাতীয় বিদ্যালয়ত শিক্ষক দিৱস এক ব্যতিক্ৰমী ৰূপত আমি পালন কৰাৰ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে আমাৰ বৃহত্তৰ পশ্চিম দৰং অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান এই পশ্চিম দৰং জাতীয় বিদ্যালয় 1997 চনতে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু এইবেলি গৌৰৱময় ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। আৰু ৰূপালী জয়ন্তী বৰ্ষত উপনীত হোৱা এই বিদ্যালয়খনৰ আজি যি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস, এই মহান দাৰ্শনিক ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ পবিত্ৰ স্মৃতিত যি শিক্ষক দিৱস, এই শিক্ষক দিৱসটি এইবাৰ অকণমান বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আমাৰ বিদ্যালয় চৌহদত পালন কৰিছোঁ। এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ ৰূপালী জয়ন্তী বৰ্ষত উপনীত হোৱাৰ কাৰণে বিদ্যালয়খনৰ আমাৰ আন্তঃগাঁথনিৰ উন্নয়নৰ কাৰণে কেইবাটাও শিতানৰ ইতিমধ্যে আধাৰশিলা স্থাপন কৰা হৈছে। আৰু আধাৰশিলাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য থাকিব এটি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সুদৃশ্যমান আবক্ষ মূৰ্তি আৰু তাৰ আধাৰশিলা যি স্থাপন কৰা হৈছে আমাৰ বিদ্যালয় চৌহদত মূল তোৰণৰ পৰা সোমায়েই অন্ততঃ আমি আশা কৰিছোঁ 6 মাহমানৰ ভিতৰতে এই ৰাধাকৃষ্ণণদেৱৰ মূৰ্তিটোৱে প্ৰাণ পাই উঠিব বা ইয়াত স্থাপিত হৈ উঠিব। লগতে আমাৰ বিদ্যাধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱীৰ এটি প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হৈছে। ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ৰূপালী জয়ন্তী ভৱন এটিৰ আধাৰশিলা স্থাপন কৰা হৈছে। লগতে আমাৰ বিদ্যালয়ৰ এটি স্থায়ী তোৰণৰো আধাৰশিলা স্থাপন কৰা হৈছে। আজি আমাৰ বৃহত্তৰ পশ্চিম দৰং অঞ্চলৰ কেইবাগৰাকীও অন্ততঃ আটাইকেইগৰাকী বুলি ক'লেও ভুল নহয়, আমি প্ৰায় শতাধিক অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ পদৰেণু শিৰত তুলি লোৱাৰ উদ্দেশ্য আৰু আশীৰ্বাদ লাভৰ উদ্দেশ্যে তেখেতসকলৰ লগত অন্তৰংগ মুহূৰ্ত পাৰ কৰাৰ এক প্ৰয়াস কৰিছোঁ। আৰু সেই অনুষ্ঠান ইতিমধ্যে আমাৰ বিদ্যালয় চৌহদত চলি আছে। যথেষ্ট সংখ্যক অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু যিয়ে নেকি এসময়ত সমাজ নিৰ্মাণ কৰিছিল আৰু বৰ্তমান অৱসৰৰ পিছত তেওঁলোকে সমাজখনক মাৰ্গদৰ্শন কৰি আছে, সেই তেনেধৰণৰ শিক্ষাগুৰুসকলক আমি আমন্ত্ৰণ জনাই আজি তেখেতসকলৰ পদৰেণু শিৰে লৈ ভৱিষ্যতৰ দিনত আমাৰ বিদ্যালয়খনৰ ফলাফল আৰু অধিক উন্নত হোৱাৰ আশীৰ্বাদ বিচাৰি আজিৰ এই অনুষ্ঠান আয়োজন কৰিছোঁ। ধন্যবাদ। শিক্ষক দিৱসৰ এই অনুষ্ঠানত বিদ্যালয়ৰ তৰফৰ পৰা 3 কুৰিগৰাকীৰো অধিক অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক আদৰণি জনোৱা হৈছিল। এই অনুষ্ঠান আপোনালোকে উপভোগ কৰক। তত্ত্বাৱধানত আদৰণি কৰিব আগবঢ়াবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকা দীৰ্ঘকালজয়ী শিক্ষকতাৰ লগত নিয়োজিত হৈ সুখ্যাতিৰে অৱসৰ গ্ৰহণ কৰি বৰ্তমান সময়তো সমাজখনক মাৰ্গদৰ্শন কৰি অহা সন্মানৰ অৱসৰপ্ৰাপ্ত গুৰুমণ্ডলীক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলে আমাৰ আহ্বান ৰক্ষা কৰি উপস্থিত হৈছে। আমি তেখেতসকলক আজি এই অনুষ্ঠানৰ জৰিয়তে আদৰণি জনাইছোঁ। আমি অধ্যক্ষ মহোদয়ক এই ক্ষেত্ৰত তদাৰক কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আজি আমাৰ এই অনুষ্ঠানত আমাৰ আহ্বান ৰক্ষা কৰি আমাৰ আকুল আহ্বান ৰক্ষা কৰি সমবেত হোৱা অৱসৰপ্ৰাপ্ত শ্ৰদ্ধেয় গুৰুমণ্ডলীৰ নামসমূহ আমি গাই দিছোঁ। মাননীয় ইয়াৰ পিছতে আমি বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ মৰমৰ দাবী আৰু আবদাৰত তেখেতসকলৰ লগত কিছু ফটো উঠিবলৈ বাধ্য হৈছিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা ভক্তি আৰু মৰমে আমাক সঁচাকৈয়ে আপ্লুত কৰি তুলিছে। অনাগত দিনত এই হ'ব ছাত্ৰ ছাত্ৰী নিশ্চয় সমাজৰ একোগৰাকী উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় লৈ সমাজখনক আগবঢ়াই নিব, আমাক ধন্য কৰিব, ইয়াকে কামনা কৰিছোঁ।